নহ'লে মন্ত্ৰীসকল হিতাধিকাৰী হ'লে হ'ব নেকি? ৰাইজোতো হিতাধিকাৰী হ'ব লাগিব। মুখ্যমন্ত্ৰীজনটো মই হিতাধিকাৰী হৈ গ'লোঁ, অজন্তা নেওগ বাইদেউ মন্ত্ৰী হিতাধিকাৰী হ'ল, পীযুষ হাজৰিকা হিতাধিকাৰী হ'ল, এতিয়া গাঁৱৰ মহিলাগৰাকীওতো হিতাধিকাৰী হ'ব লাগিব। গতিকে এই চৰকাৰখনৰ লক্ষ্যই হ'ল হিতাধিকাৰী সৃষ্টি কৰা। চাকৰিয়াল হিচাপে হিতাধিকাৰী, আত্মসংস্থাপিত যুৱক হিচাপে হিতাধিকাৰী, মহিলা আত্মসহায়ক গোটৰ জৰিয়তে হোম বেছ এণ্টাৰপ্ৰাইজ কৰা হিতাধিকাৰী, অসমৰ অৰ্থনৈতিক উন্নয়নৰ সমভাগী হোৱাৰ হিতাধিকাৰী। গতিকে হিতাধিকাৰী সৃষ্টি কৰাৰ কাৰণে বিৰোধীয়ে মোক যিখিনি কথা কৈছে সেইখিনি আমি আশীৰ্বাদ বুলি গ্ৰহণ কৰোঁ। বিৰোধীৰ প্ৰতিক্ৰিয়া আশীৰ্বাদ হিচাপে লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আগবাঢ়ি যাব আৰু হিতাধিকাৰী সৃষ্টি কৰি যাব। আৰু কৰ বৃদ্ধি নকৰাকৈ যিখন বাজেট আজি দাখিল কৰা হ'ল, সকলোৱে এটা কথাই কৈছে, শাসক পক্ষই যে এখন উন্নয়নকামী বাজেট। ইয়াৰ বিপৰীতে বিৰোধীয়ে কৈছে যে এয়া কোনো বাজেট নহয়, আগন্তুক নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এক সুপৰিকল্পিত পৰোক্ষ পৰিকল্পনা। এই কথাখিনি আমি কথাখিনি মুকলি কথা পতাৰ চেষ্টা কৰিম। শাসক পক্ষ, বিৰোধী পক্ষ সকলোখিনি আমাৰ লগত থাকিব, আমি আলোচনা কৰিম। আচলতে বাজেটখনে আজি অজন্তা দিগে উত্থাপন কৰা বাজেটখনে, দাখিল কৰা বাজেটখনে অনাগত বিত্তীয় বৰ্ষটোত আমাক কি দিব আৰু সঁচাকৈ আমাৰ পৰা কি লৈ যাব। এটি বিৰতি, আহি আছোঁ। মই ঠাকুৰীয়া আপোনাৰ ওচৰলৈ শেষত যাওঁ। জিয়াউৰ ৰহমান, বিধানসভাৰ ভিতৰৰ কথাখিনি আমি শুনিলোঁ, বাহিৰৰ এগৰাকী সদস্য হিচাপে বিধানসভাৰ বাহিৰৰ বাজেটখন আপুনি অপেনিং ৰিমাৰ্কছ। ভূঞা ডাঙৰীয়া, যদি আপুনি মোক এটা দুটা বাক্যৰ ভিতৰত ক'বলৈ দিয়ে তেতিয়াহ'লে মই ক'ম যে এখন গতানুগতিক গুৱাহাটী কেন্দ্ৰিক, গুৱাহাটী মহানগৰী কেন্দ্ৰিক, হিতাধিকাৰী শব্দটোতকৈ মই এটা বেলেগ শব্দ ক'ম যে পৰনিৰ্ভৰশীলতা বৃদ্ধি, পৰনিৰ্ভৰশীল মানুহৰ সংখ্যা বৃদ্ধি কৰিব পৰা এখন বাজেট। আৰু আজিৰ এই বাজেটখন দেখাৰ পিছত আপুনি নিশ্চয় জানে সুনীত ভূঞা ডাঙৰীয়া, আজি এইখন মই নিজে গন্তি কৰি চাইছোঁ, এইখন মোৰ 15 নম্বৰ বাজেট টিভিত এনালাইচিছ। আৰু সাংবাদিক আছিলোঁ তাৰ আগত, আৰু 15-20 বছৰ মই সাংবাদিকতা কৰিছোঁ, বহুত বাজেট লিখিছোঁ, বহুত বাজেট এনালাইচিছ কৰিছোঁ। মই ইমান দুৰ্বল বাজেট ইয়াৰ আগত মই দেখা নাই। এই কথাটো আগত কৈ লওঁ, তাৰপিছত মূল কথাটোলৈ গৈ আছোঁ। ইমান দিনে যোৱা 6-7 বছৰে দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাকী যি কৰক নকৰক একেবাৰে খুব ধুনীয়া ভাষণ দিয়ে, আনকি যদি মিথ্যা কথাও কয় ইমান ধুনীয়াকৈ কয় যে এইটো মানুহে সঁচা বুলি মানি ল'বলৈ বাধ্য হয়। সেইগৰাকী ব্যক্তিয়ে ইমান সাহিত্য লগাই ইমান ধুনীয়াকৈ বাজেট উপস্থাপন কৰে। আজিৰ বাজেট আধা শুনাৰ পিছত মোৰ নিজৰে বিৰক্তি লাগি গ'ল, টোপনি আহি গ'ল। যোৱা বছৰৰ বাজেটখনৰ মানে বাক্য গাঁথনিবিলাক চাব আৰু এইবাৰৰ বাক্য গাঁথনি চাব, বেলেগ আপুনি ফেক্টছ বাদ দিয়ক, আপুনি এখন অতি দুৰ্বল, শুনিবলৈও অশুৱলা এখন বাজেট। তাৰ কাৰণ সম্ভৱতঃ এইটো যে আজিকালি মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰী কাম কাজত চাগে সময় দিবলৈ সময় নাপায়। আজিকালি তেখেত আজি বোলে কৰ্ণাটকত, কালি বোলে হায়দৰাবাদত, কালি বোলে ত্ৰিপুৰাত, কালি বোলে নাগালেণ্ডত, কালি বোলে শ্বিলঙত চৰকাৰ ভাঙিব, মন্ত্ৰী কিনিব, বিধায়ক বিকিব, এইবোৰ কাম কাজত ব্যস্ত হৈ থকাৰ কাৰণে তেখেতে আজিকালি চৰকাৰী কাম কাজবিলাকত সময় দিবলৈ ধ্যান দিবলৈ চাগে সময় নাপায়। তাৰ এইটো আমি প্ৰভাৱ দেখিছোঁ, সম্ভৱতঃ এইটো মোৰ ধাৰণা। এতিয়া মূল কথাটোলৈ আহোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ আপুনি আৰম্ভণিতে যিটো বক্তব্য দেখুৱালে, তেখেতে কৈছে আমি বাজেট সৃষ্টি কৰিমেই, হিতাধিকাৰী সৃষ্টি কৰিমেই, মন্ত্ৰীসকল যদি হিতাধিকাৰী হৈছে ৰাইজটো হ'বই লাগিব। এইটো এটা বেপেৰুৱা, এটা দাম্ভিক আৰু অহংকাৰী বক্তব্য। অসমৰ নিচিনা এখন ৰাজ্যৰ এগৰাকী মাননীয় মুখ্যমন্ত্ৰীয়ে এনেকুৱা বক্তব্য দিয়াটোৱে দুৰ্ভাগ্যজনক। মই কৈ লওঁ দাদা, এনেকুৱা বক্তব্য দিয়াটো, মুখ্যমন্ত্ৰী এগৰাকী ইণ্টেলেকচুৱেল ব্যক্তি, 4-5খন কিতাপ লিখিছে ভাই, এনেকুৱা বক্তব্য দিয়াটো এটা দাম্ভিকতা, স্বেচ্ছাচাৰিতাৰ পৰিচায়ক। এতিয়া কথাটো হ'ল, মই যিটো কথা আপোনাক ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী ক'ব নালাগিছিল। এতিয়া কথাটো হ'ল, আজি এতিয়া চাব, এটা সময় আছিল যেতিয়া বাজেট বস্তুৰ দাম বঢ়াৰ ওপৰত নিৰ্ভৰ কৰে, যে বাজেটত কৰ নিৰ্ধাৰিত হয়, তাৰ ওপৰত নিৰ্ভৰ কৰি বস্তুৰ দাম বাঢ়ে কমে, ৰাইজৰ লগত ডাইৰেক্ট ইনভলভমেণ্ট থাকে বাজেটৰ। ৰাইজ ৰৈ থাকে গোটেই বছৰটো যে অমুক হয়তো বস্তুৰ দাম বাঢ়িব কমিব, কি বাঢ়িব কি নকমিব, এইবিলাক মানুহে বাজেটৰ ওপৰত নিৰ্ভৰ কৰে। আজিকালি GST আহি যোৱাৰ পিছত GSTয়ে বাজেট দাম নিৰ্ধাৰণ কৰে, গতিকে বাজেটৰ লগত বজাৰৰ ডাইৰেক্ট ৰিলেশ্যন নাইকিয়া হৈ গ'ল, পাব্লিকৰ ডাইৰেক্ট ৰিলেশ্যন নাইকিয়া হৈ গ'ল। দ্বিতীয় কথাটো হৈছে যে বাজেটখন দিয়ে, যোৱা বছৰৰ বাজেট আছিলে কিমান, 1,07,000 কোটি টকা, সম্ভৱতঃ গৈ বছৰটোৰ শেষত 1,32,000 কোটি টকা হৈ গ'ল। এইবাৰ 1,39,000 টকা দেখিছোঁ বাজেটটো দিছে, এইটো গৈ 1 লাখ মোটামুটি 60 মান পাৰ কৰি দিব। তাৰমানে বাজেট এখন ধাৰ্য কৰে,
তাৰ পিছত আকৌ সাপ্লিমেণ্টাৰী বাজেট দিয়ে বছৰত 2-3 বাৰ দি বাজেটৰ মানে নাম্বাৰটো হেৰিটো মানে বাজেটৰ কি বুলি কয় এইটো পৰিসৰটো বঢ়াই দিয়ে আৰু বাজেটৰ কালি নে পৰহি মই বাতৰি কাকতত দেখিছোঁ যে বাজেটৰ এইবাৰৰ বাজেটৰ 57%হে যোৱা বছৰৰ বাজেটৰ ইমপ্লিমেণ্ট কৰিব পাৰিছে বাকীখিনি পৰা নাই গতিকে বাজেট কেৱল সেই ইলেকশ্যনৰ মানে এছেম্বলি বাজেট ছেছনৰ দিনাখন টিভিত ওলাব পৰাকৈ ধুনীয়াকৈ সাজি কাচি আহি মন্ত্ৰীয়ে ভাষণ দিব বাজেট হ'ব তাৰ বাহিৰে পাব্লিকৰ জীৱনৰ লগত বাজেটৰ বিশেষ একো সম্পৰ্ক আছে এনেকুৱা ধাৰণা নহয় আজিকালি শোণিত ভূঞা ডাঙৰীয়া কথাবিলাক শুনিবলৈ অসুৱলা হৈছে কিন্তু একেবাৰে বাস্তৱ আপুনি যিকোনো এজন নাগৰিকক আজি গৈ সোধক যে বাজেটখন আপুনি শুনিলেনে আৰু শুনি কিবা বুজি পালেনে ৰাইজে আপোনাক হয়তো মই ভাবিছোঁ আপোনাক মানে ইতিবাচক উত্তৰ নিদিয়ে হয় গতিকে মই আকৌ কৈছোঁ আৰু কিছুমান কথা আছে মই পিছলৈ যাম এনালাইচিছত যাম অপেনিং ৰিমাৰ্কছ আকৌ মই কৈছোঁ যে যিখন ৰাজ্যৰ 64 লাখ পৰিয়ালৰ মাজত আমাৰ 64-65 লাখ পৰিয়াল আছে সেই ৰাজ্যৰ 37 লাখ প্ৰায় 37 লাখ মানুহ আজি হিতাধিকাৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে হিতাধিকাৰী মানে বনাই তেখেতে গৰ্ব অনুভৱ কৰিছে মন্ত্ৰী হেলিকপ্টাৰ লৈ ঘূৰা হিতাধিকাৰী আৰু গাঁৱত চাইকেল মটৰচাইকেল লৈ ঘূৰা হিতাধিকাৰী একে নহয়তো বেলেগ বেলেগ বস্তু গতিকে যিখন ৰাজ্যৰ 64-65 লাখ পৰিয়ালৰ ভিতৰত 37 লাখ মানুহ হিতাধিকাৰী মানে পৰনিৰ্ভৰশীল চৰকাৰে 1200 টকা দিব তাৰ পিছত আমাৰ পৰিয়াল চলিব চৰকাৰে 5 কিলো চাউল দিব তাৰ পিছত আমাৰ চলিব সেই ৰাজ্যখনৰ বাজেট আচলতে আমি কি যিখন ৰাজ্যৰ আধা মানুহ দুখীয়া চৰকাৰৰ ওপৰত নিৰ্ভৰশীল সেই ৰাজ্যত কি মানে বিজেপিৰ দলে আৰু বিজেপিৰ চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কয় আপুনি মোক নিশ্চয় উভতি আহিছোঁ আলোচনাৰ মাজলৈ মই বিশেষকৈ বেনিফিচিয়াৰী হিতাধিকাৰী প্ৰসংগটোকে আলোচনা কৰিবলৈ চেষ্টা কৰিম সময়টো বিশেষকৈ হয় এইখিনি ইণ্টাৰফেয়াৰ কৰিব পাৰিব সকলোৱে মই এটা পইণ্ট ক'ব খুজিছিলোঁ আমাৰ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই মোৰ নাম উল্লেখ কৰি যিহেতু কৈছে যে মই ভুল তথ্য দিছোঁ বুলি মই আপোনাক কওঁ শোণিত ভূঞা ডাঙৰীয়া হেৰি যে হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া মাননীয় বিধায়ক তেখেতেহে ভুল তথ্য দিছে মই আপোনাকো মিছলিড কৰিছে কেনেকৈ বাজেট বোলা যিটো বস্তু এইটো কেনেকৈ কোনখন কি প্ৰভিজনৰ আণ্ডাৰত এছেম্বলিত লে কৰা হয় সংবিধানৰ 110ৰ পৰা 114 নম্বৰ অনুচ্ছেদৰ আধাৰত মানে আৰ্টিকল 110ৰ পৰা 114 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ আণ্ডাৰত এই গোটেই প্ৰভিজনবিলাক আছে কেনেকৈ বাজেট দাখিল কৰিব লাগে 1-2 তাৰে আণ্ডাৰত এখন এক্ট আছে আমাৰ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া ভালকৈ জানিব FRBM এক্ট বুলি কয় ফিস্কেল ৰেছপন্সিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট ফিস্কেল ৰেছপন্সিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্টত এই কথাটো ক্লিয়াৰকৈ কৈছে যে যিকোনো বিধানসভা বা সংসদত বাজেট দাখিলৰ 24 ঘণ্টা আগত ইকনমিক ছাৰ্ভে আহিব লাগিব আমাৰ আজি যেতিয়া অসম বিধানসভাত বাজেট দাখিল কৰা হয় তাৰ আগলৈকে বাজেট দাখিলৰ 1 ছেকেণ্ড আগলৈকেও ইকনমিক ছাৰ্ভে অসম বিধানসভাত দাখিল কৰা নাই ইকনমিক ছাৰ্ভেটো কি ইকনমিক ছাৰ্ভে ক'ব যে যোৱা এটা বছৰত যি বাজেট ইমপ্লিমেণ্ট কৰা হ'ল ক'ত আমাৰ শুদ্ধ হ'ল ক'ত ভুল হ'ল ক'ত কি কাম কৰিলোঁ গোটেই ব্যাখ্যা বৰ্ণনা থাকিব আৰু বাজেটত অহা এবছৰৰ বৰ্ণনা থাকিব হ'ল এতিয়া আমাৰ প্ৰশ্নটো হৈছে হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াৰ জৰিয়তে চৰকাৰলৈ যে এই যে আজি আমাৰ অসম বিধানসভাত আইন ভংগ কৰি FRBM এক্ট ভংগ কৰি ইকনমিক ছাৰ্ভে ৰিপৰ্টটো যে দাখিল কৰা নহ'ল অসমৰ মানুহক অসম চৰকাৰৰ কাম কাজৰ তথ্য লুকুওৱা হ'ল কি কাৰণে এইটো অপৰাধ নহয়নে ঠাকুৰীয়া ডাঙৰীয়া নাই কথাটো বুজাওক আজি ইকনমিক ছাৰ্ভে আজি আমাৰ বিধায়কসকল আছে তেওঁলোকৰ হাতে হাতে ইকনমিক ছাৰ্ভে আপোনালোকৰ হাতত আছে নিশ্চয় সঁচাটো ক'ব আপোনালোকে ষ্টুডিঅ' পাইছেনে পাইছে কেতিয়া পাইছে দুইজনে আছে আমি বিধায়ক আছোঁ মোৰ হাতত পৰিছে আমাৰ ৰফিকুল দাৰ হাতত পৰিছে আমাৰ হেৰি আব্দুছ ডাঙৰীয়াৰ হাতত পৰিছে চবৰ হাতত পৰিছে আজি যদি 1 ঘণ্টাৰ ইফালে পালত ডাটাটোত প্ৰিণ্টটো লগে লগে নকৰে মানে প্ৰিণ্ট এখন যদি কিতাপ ইমান ডাঙৰ পাঠ্যপুথি এখন প্ৰিণ্ট কৰিব লগা হয় মিনিমামটো এসপ্তাহ লাগে এইখন যদি 10 ছেকেণ্ডৰ ভিতৰত 1 ঘণ্টাৰ ভিতৰত এই 24 ঘণ্টা ওয়ার্কটো দাদা এই ডাটা 24 ঘণ্টা ক্লিয়াৰ এইটো মই ডাটাৰ কথা কৈছো এই ডাটাখিনি তো ইয়াত আছে গোটেইখিনি আপুনি অকপটে স্বীকাৰ কৰক যে এইটো ভুল হৈ গ'ল আমি লেটকে দিলো মুখ্যমন্ত্ৰী স্বীকাৰ কৰিছে শুনক বিধানসভাত মুখ্যমন্ত্ৰী স্বীকাৰ কৰিছে দুনিয়া দেখিছে আপুনি ইয়াতে তেনেকে নকব ঠিকে কৈছে আমি যোৱাকালিৰ পৰা কৈ আছো এইটো দিব লাগে কিন্তু তেখেতসকলৰ প্ৰেছত আছিল প্ৰিপেয়াৰ নাই
যোৱাকালিও আমি এইটো জনাইছো ৰফিকুল দা ইছলাম ডাঙৰীয়া মই এই মুহূৰ্তত পদে সংযোজিত হৈছো বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মই ইকনমিক সাৰ্ভে এক মিনিট ঠাকুৰীয়া ডাঙৰীয়া শইকীয়া ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছো মই বেছি সময় আপোনাৰ পৰা নলওঁ যিহেতু CLP চলি আছে হেমাঙ্গ ডাঙৰীয়া এক মিনিট ইয়াত ওলাই আছে আমাৰ আলোচনাত ইকনমিক সাৰ্ভেৰ কথা যিহেতু নিয়ম মতে ইকনমিক সাৰ্ভে ৰিপৰ্টটো বাজেট দাখিলৰ আগত পাব লাগে সকলোৱে নিৰ্দিষ্ট সময়ত আপোনালোকৰ হাতত সেই কপিটো পৰিছিল নে বা যোৱা বছৰৰ বিত্তীয় বৰ্ষৰ সকলোখিনি তথ্য আপোনালোকে বাজেট দাখিলৰ আগ মুহূৰ্তত পাইছিল নে শইকীয়া ডাঙৰীয়া নাই আমাক যিখিনি তথ্য প্ৰকৃততে এটা পৰম্পৰা আছে আৰু এইটো আমাৰ কনভেনশ্যন যে বাজেট দাখিলৰ এদিন পূৰ্বে ইকনমিক সাৰ্ভেটো দিব লাগে দিল্লীৰ ক্ষেত্ৰত যদি 1 তাৰিখৰ দিনাখন বাজেট দাখিল হৈছিলে 31 জানুৱাৰী দিনাখন তাত কেন্দ্ৰ চৰকাৰৰ ইকনমিক সাৰ্ভেটো দিছিলে ঠিক তেনেকৈ আমাৰ অসমৰো যোৱাকালি আমি ইকনমিক সাৰ্ভে পাব লাগিছিল যেতিয়া সুধিলো তেতিয়া কিবা এটা উত্তৰ দিলে আৰু কিন্তু এইটো শুদ্ধ নহয় ইয়াৰ আগতে এবাৰ দিয়া নাই সেই বিষয়লৈও বিধানসভাত আলোচনা হৈছিল আৰু এইটো কিন্তু নিদিলে মানে বহুখিনি কথা বাজেট সম্পৰ্কে আলোচনা কৰিব পৰা নাযায় সেই গতিকে বাজেটখনৰ সমালোচনা কম হোক আৰু বাজেটৰ বিষয়ে বহুতে নাজানক এনেকুৱা এটা মনোভাৱেৰো এই তথ্য দেৰিকে প্ৰদান কৰা হ'ব পাৰে শইকীয়া ডাঙৰীয়া মই বেছি সময় নলওঁ মই আৰু এটা কথা মাত্ৰ আপোনাক সুধিম তাৰপিছতে মই প্ৰতিক্ৰিয়ালৈ যাম যিহেতু বাজেট দাখিলৰ পিছত বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে বাজেট দাখিলৰ পিছত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এটা কথা ব্যক্ত কৰিছে যে হিতাধিকাৰী সৃষ্টিয়ে আমাৰ একমাত্ৰ লক্ষ্য হিতাধিকাৰী সৃষ্টিৰ বাবে এখন চৰকাৰ আছে কিন্তু আপোনাৰ গৃহ সমষ্টি নাজিৰে আপুনি জানিব বা আমিও জানো যে এই হিতাধিকাৰী সৃষ্টিৰ লগে লগে এটা সৰুপা অকামিলা জাতি আমি গঢ় দিছো এখিনি মানুহক গঢ় দিছো হয় সাহায্য লাগে যি বিচাৰ যি প্ৰাপ্য আৰু কিন্তু তেখেতসকলক সাহায্য দিয়ক এই বিজেপি চৰকাৰৰ এসময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এটা কথা কৈছিল মোৰ যদি ভুল হোৱা নাই যে স্বাস্থ্য আৰু শিক্ষাৰ বাদে বিনামূলীয়াকৈ প্ৰজাক একো দিব নালাগে তেনে প্ৰেক্ষাপটত এই হিতাধিকাৰী ৰাজনীতিটো লৈ কংগ্ৰেছ দলৰ বা বিৰোধী দলপতি হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া খুব চমুকৈ নিশ্চিতভাৱে চক আমাৰ জিভাত হাড় নাথাকে সেই গতিকে জিভাখন যেনি তেনি লুটিয়াব পাৰি মুখ্যমন্ত্ৰী মহোদয় এই কথাটোকে প্ৰমাণ কৰিব বিচাৰিছে নেকি মোৰ সন্দেহ হয় কাৰণ 2017 চনত যেতিয়া প্ৰথমখন বাজেট দিছিল তেতিয়া তেখেতে সেই সময়ৰ বিৰোধীৰ আসনত মোৰ কাষত বহি থকা মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক যথেষ্ট অপমান কৰিছিল কৈছিল যে আপোনালোকে ইমান ধাৰ লগাই থৈ গৈছে আপোনালোকে অকল হুটা কম্বল বিলালে আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰিলে আঁঠুৱা বিলালে তেতিয়া গগৈ ছাৰে কৈছিল যে আঁঠুৱাখন প্ৰয়োজন আছে কাৰণ আঁঠুৱাৰ পৰা আমি মেলেৰিয়াৰ পৰা বাচিব পাৰো আৰু এইটো হ'ল এটা ইকনমি কিন্তু তেতিয়া তেখেতে লগতে কৈছিল যে আমি মাছ খাবলৈ নহয় মাছ ধৰিবলৈ শিকাম অৰ্থাৎ তেওঁলোকে আমাৰ মানুহখিনি অকামিলাৰ পৰিৱৰ্তে কামিলা কৰিম বুলি কৈছিল কিন্তু এতিয়া দেখা গৈছে যে অকল যিটো কংগ্ৰেছ চৰকাৰে ডিবিটি আনিছিলে দুখীয়া মানুহৰ কাৰণে সেইটো কাম কৰক নকৰক ভুৱা মানুহকো ডিবিটি দি আজি কৃষকৰ নামত প্ৰকৃত কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনা নাপায় এছাম তেওঁলোকৰ সমৰ্থকক এনেধৰণে ডিবিটি পইচা ট্ৰেন্সফাৰ কৰি মাত্ৰ ৰাজনীতি শক্তিশালী কৰিছে আৰু অৰ্থনীতি ধ্বংস কৰিছে